নমস্কাৰ বন্ধু বান্ধৱীসকল তথা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ মাজত লৈ আহিছোঁ 3 গ্ৰেডৰ কুৱেশ্যনসমূহ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিবা। আৰু যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজি 1 নম্বৰ প্ৰশ্ন হৈছে, কৃত্ৰিমভাৱে কণীৰ পৰা পোৱালি জগোৱা যন্ত্ৰটোৰ নাম কি? তোমালোকে জানানে? উত্তৰ হ'ব ইনকুবেটৰ। 2 নম্বৰ প্ৰশ্ন হ'ল, বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ বেৰোমিটাৰ। 3 নম্বৰ প্ৰশ্ন, গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ হ'ব লেক্টোমিটাৰ। 4 নম্বৰ প্ৰশ্ন, বিদ্যুতৰ সোঁত জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ গেলভেনোমিটাৰ। 5 নম্বৰ প্ৰশ্ন, দিশ নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি? উত্তৰ হ'ব কম্পাছ। 6 নম্বৰ প্ৰশ্ন, দূৰৰ গ্ৰহ নক্ষত্ৰ চোৱা যন্ত্ৰটোৰ নাম কি? উত্তৰ হ'ব টেলিস্কোপ। 7 নম্বৰ প্ৰশ্ন, দূৰৈৰ বস্তু চোৱা যন্ত্ৰটোৰ নাম কি? তোমালোকে জানানে? উত্তৰ হ'ব বাইনোকুলাৰ। 8 নম্বৰ প্ৰশ্ন, বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ হ'ব ৰেইন গজ। এইবোৰ প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হয় আৰু এইবোৰ প্ৰশ্নই 3rd আৰু 4th গ্ৰেড পৰীক্ষাবোৰত আহি থাকে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম শৰীৰ আৰু স্বাস্থ্য সম্পৰ্কীয় কেইটামান প্ৰশ্ন উত্তৰলৈ। 9 নম্বৰ প্ৰশ্নটো হৈছে, স্নায়ুতন্ত্ৰৰ মূল কি? উত্তৰ হ'ব মগজু। 10 নম্বৰ প্ৰশ্ন, আমাৰ ইন্দ্ৰিয় কেইটা আৰু কি কি? উত্তৰ হ'ব আমাৰ ইন্দ্ৰিয় 5টা: চকু, নাক, কাণ, জিভা আৰু ছাল। 11 নম্বৰ প্ৰশ্ন, উশাহ লওঁতে কোনটো অংগই নিয়ন্ত্ৰণ কৰে? উত্তৰ হাওঁফাওঁ। 12 নম্বৰ প্ৰশ্ন, উশাহত আমি কি গেছ লওঁ? উত্তৰটো হ'ব অক্সিজেন গেছ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা। 13 নম্বৰ প্ৰশ্ন, নিশাহত আমি কি গেছ এৰি দিওঁ? উত্তৰ কাৰ্বন ডাই অক্সাইড। মানুহৰ শৰীৰত কিমানডাল হাড় আছে? উত্তৰ হ'ব 206 ডাল। মানুহৰ শৰীৰত ৰাজগড়ত কিমান টুকুৰা হাড় আছে? উত্তৰ হ'ব 33 টুকুৰা। 16 নম্বৰ প্ৰশ্ন, মুখমণ্ডলত কিমান হাড় আছে? উত্তৰ হ'ব মানুহৰ মুখমণ্ডলত 22 টুকুৰা হাড় থাকে। 17 নম্বৰ প্ৰশ্ন, আমি খাদ্য কিয় খাব লাগে? উত্তৰটো হ'ব শৰীৰত তাপ আৰু শক্তি পাবৰ বাবে, শৰীৰৰ পুষ্টি সাধনৰ বাবে আমি খাদ্য খাব লাগে। 18 নম্বৰ প্ৰশ্ন, কোন অংগৰ পৰা তেজে খাদ্য গ্ৰহণ কৰে? উত্তৰটো হ'ব ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰ। মনত ৰাখিবা বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নসমূহ খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকে এই প্ৰশ্ন উত্তৰবোৰ ভালকৈ মনত ৰাখিবা, তেহে তোমালোকে পৰীক্ষাত পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ শেষৰ প্ৰশ্নটো হৈছে, কলিজাৰ পৰা শৰীৰলৈ থকা ৰক্তবাহী নলীক কি বোলে? উত্তৰ হ'ব ধমনী। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পালা মোক কমেণ্ট কৰি জনাবা। আৰু এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে থকা বেল আইকনটো বজাই দিবা। ধন্যবাদ।